নমস্কাৰ বন্ধু বান্ধৱীসকল, সত শ্ৰী আকাল, সুখ্ৰিয়া। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই মুনমি কৌশিক অনুপ্ৰেৰণা ফেচবুক পেজটিলৈ আপোনালোক সকলোকে দিলছে স্বাগতম জনাইছোঁ। আমাৰ আচলতে সকলোৱে ডাঙৰ হ'বৰ মন যায়, নহয়নে বাৰু? ডাঙৰ মানুহ মানে এইটো নহয় যে শিক্ষা থাকিলেই ডাঙৰ মানুহ হয়, সেইটো কথা নহয়। ডিগ্ৰী থাকিলে কোনোবা ডাঙৰ নহ'বও পাৰে, অথচ কাৰোবাৰ ওচৰত ডিগ্ৰী নাথাকিব পাৰে। তেওঁলোক হয়তো বহুত ডাঙৰ মানুহ হ'ব পাৰে, বহুত ডাঙৰ মনৰ অধিকাৰী হ'ব পাৰে তেওঁলোক। আমি তেওঁলোকক আচলতে কিবা কাম কৰিলে, তেওঁলোকক আমি কিবা এটা কৰিছে ধৰি লওক, আমি তেওঁলোকক মন ভাঙি দিয়াৰ সলনি আমি তেওঁলোকক যদি অনুপ্ৰেৰণা যোগাওঁ, হয়তো তেওঁলোক আমাৰ এটি অনুপ্ৰেৰণাই তেওঁলোকক বহু দূৰলৈ লৈ যাব পাৰে। কিন্তু কিবা এটা কাম কৰিবলৈ আৰম্ভ কৰা আগতে যদি আমি তেওঁলোকক কিছুমান নিগেটিভ কথা কওঁ, মনটো ডাউন কৰি দিওঁ, তেনেকুৱা ক্ষেত্ৰত হয়তো তেওঁলোক বহুত পিছলৈ যাব পাৰে। সেইকাৰণে মানুহক অনুপ্ৰেৰণা যোগোৱাটো মই ভাবোঁ